Hello students, welcome to my class. আৰু আজি মই লৈ আহিছোঁ তোমালোকৰ ষষ্ঠমান শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিখনৰ পাঠ 5 আমাৰ চৌপাখৰ বস্তুবোৰ। আজি আমি পাঠৰ গোটেইখিনি প্ৰশ্ন উত্তৰ কৰিম। তে আহা আমি চাই লওঁ আমাৰ প্ৰথম প্ৰশ্নটো কি আছে। আমাৰ প্ৰথম প্ৰশ্নটোতে চাবা ষ্টুডেণ্ট দিয়া আছে শুদ্ধ উত্তৰত গোলকটো সম্পূৰ্ণ পূৰ কৰা। যোনটো শুদ্ধ উত্তৰ হ'ব সেই গোলকটোত আমি পেন্সিলেৰে পূৰ কৰিব লাগিব। আমাৰ প্ৰথম প্ৰশ্নটো আছে দ্ৰব্যই যি পৰিমাণৰ ঠাই আগুৰি থাকে তাক কি বুলি কোৱা হয়। অপশ্যনসমূহত আছে এ পদাৰ্থ, বি ভৰ, চি আয়তন, ডি কালি। আমাৰ উত্তৰটো হ'ব চি আয়তন। 2 নম্বৰটোত আছে তলৰ কোনবিধ স্বচ্ছ। স্বচ্ছ মানে হৈছে যাৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে। এ নম্বৰ অপশ্যনটোতে আছে আমাৰ ষ্টুডেণ্ট কাঠ, বি নম্বৰতে আছে কাঁচ, চি নম্বৰত আছে লো আৰু ডি নম্বৰত আছে কাগজ। আমাৰ উত্তৰটো হ'ব কাঁচ, কিয়নো কাঁচৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে। এইবাৰ আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ। 3 নম্বৰত আছে তলৰ কোনবিধ অৰ্ধস্বচ্ছ। অপশ্যনত আছে এ কাঁচৰ গিলাচ, বি দাপোন, চি তেলসনা কাগজ আৰু ডি ষ্টীলৰ গিলাচ। আমাৰ উত্তৰটো হ'ব চি তেলসনা কাগজ। 4 নম্বৰটো আছে তলৰ গোটটোৰ পৰা অমিলটো বাছি লোৱা। অপশ্যন এত আছে সোণ, বি এলুমিনিয়াম, চি তাম আৰু ডি নম্বৰতে আছে বাঁহ। ষ্টুডেণ্ট চাবা সোণ, তাম, এলুমিনিয়াম এইকেইটা হৈছে ধাতু, অথচ ডি নম্বৰ বাঁহটো এইটো কোনো ধাতুৰ নাম নহয়, গতিকে আমাৰ অপশ্যন হ'ব ডি বাঁহ। এইবাৰ আছে আমাৰ 2 নম্বৰ প্ৰশ্ন তলৰ কোনবোৰ বস্তু পানীত দ্ৰৱণীয় আৰু কোনবোৰ পানীত অদ্ৰৱণীয় লিখা। প্ৰথমতে আমাক অপশ্যনসমূহ দি দিছে, তাৰপিছতে আমাক লিখিব দিছে কোনবোৰ পানীত দ্ৰৱণীয়, অৰ্থাৎ কোনবোৰ পানীত মিহলালে সেইবোৰ সম্পূৰ্ণকৈ মিলি যায় আৰু কোনবোৰ অদ্ৰৱণীয়, অৰ্থাৎ কোনবোৰ পদাৰ্থ আমি পানীত মিহলালেও সেইখিনি পানীত সম্পূৰ্ণকৈ মিহলি হৈ নাযায়। প্ৰথম অপশ্যনতে আছে আমাক চেনি, নাৰিকল তেল, বালি, মৌ, চকৰ গুড়ি, পিঠাগুড়ি, নিমখ। পানীত দ্ৰৱণীয়সমূহৰ নাম হৈছে প্ৰথমতে এ অৰ্থাৎ চেনি, ডি অৰ্থাৎ মৌ আৰু জি নম্বৰত আছে নিমখ। অৰ্থাৎ এইকেইটা পদাৰ্থ আমি পানী মিহলালে সম্পূৰ্ণকৈ মিহলি হৈ যায়। আৰু পানীত অদ্ৰৱণীয়সমূহ হৈছে নাৰিকল তেল, বালি, চকৰ গুড়ি আৰু পিঠাগুড়ি। এই পদাৰ্থসমূহ আমি পানীত মিহলালে কোনোমতে সম্পূৰ্ণকৈ মিহলি হৈ নাযায়। গতিকে ষ্টুডেণ্ট তোমালোকক পানীত মিহলি আৰু অৰ্থাৎ পানীত দ্ৰৱণীয় আৰু পানীত অদ্ৰৱণীয় পদাৰ্থসমূহৰ নাম বা বস্তুসমূহ মই তোমালোকক উত্তৰত অপশ্যন হিচাপে দি দিছোঁ, তোমালোকে পঢ়ি এইখিনি ধুনীয়াকৈ লিখি ল'বা। এইবাৰ আছে আমাৰ 3 নম্বৰ প্ৰশ্ন পদাৰ্থ কি উদাহৰণসহ ব্যাখ্যা কৰা। উত্তৰত আছে যাৰ ভৰ আৰু আয়তন আছে তাক পদাৰ্থ বোলে। উদাহৰণস্বৰূপে পানী এবিধ পদাৰ্থ, কাৰণ পানীত ইয়াৰ এক নিৰ্দিষ্ট পৰিমাণ আছে আৰু ই এক নিৰ্দিষ্ট ঠাই দখল কৰি থাকে, অৰ্থাৎ ইয়াৰ ক্ৰমে ভৰ আৰু আয়তন আছে। 4 নম্বৰ প্ৰশ্নটিত কৈছে কি দুটা ধৰ্মৰ সহায়ত আমি ক'ব পাৰোঁ যে শিল এবিধ পদাৰ্থ। উত্তৰটো হ'ব ইয়াৰ ভৰ আছে আৰু 2 নম্বৰ ইয়াৰ আয়তন আছে। 5 নম্বৰ প্ৰশ্নটোত কৈছে 4বিধ দ্ৰব্যৰ নাম লিখা যাৰ সহায়ত গিলাচ তৈয়াৰ কৰিব পাৰি। আমাৰ উত্তৰটো হ'ব ষ্টীল, কাঁচ, প্লাষ্টিক আৰু তাম। আমাৰ 6 নম্বৰ প্ৰশ্নটোত আছে জ্যোতি কি। উত্তৰটো হ'ব কিছুমান বস্তুৰ পৃষ্ঠৰ চিকমিকনি থাকে, এই ধৰ্মটোকে জ্যোতি বোলে। 7 নম্বৰ প্ৰশ্নটিতে আছে তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখা। এ নম্বৰতে আছে কাঠ স্বচ্ছ কিন্তু কাঁচ অস্বচ্ছ। এইটো চাবা ষ্টুডেণ্ট, মই তলত উত্তৰ বুলি এ নম্বৰ, বি নম্বৰ কোনটো শুদ্ধ কোনটো অশুদ্ধ লিখি দিছোঁ, তোমালোকে এইদৰে বহীত ধুনীয়াকৈ লিখি ল'বা। আমাৰ এ নম্বৰটো হ'ব অশুদ্ধ। বি নম্বৰতে আছে কাঠৰ গুড়ি পানীত দ্ৰৱীভূত হয়। যিহেতু কাঠৰ গুড়ি পানীত মিহলি নহয়, দ্ৰৱীভূত নহয়, সেইবাবে এইটো হ'ব আমাৰ অশুদ্ধ। চি নম্বৰতে আছে পানীত নিমখ দ্ৰৱীভূত হয়। এইটো হ'ব আমাৰ শুদ্ধ, কিয়নো পানীত যদি আমি নিমখ মিহলাওঁ নিশ্চয়কৈ পানীত সেয়া মিহলি হৈ যাব। ডি নম্বৰতে আছে কাঠৰ টুকুৰা পানীত উপঙে। এইটো হ'ব আমাৰ শুদ্ধ। ই নম্বৰত আছে নাৰিকল তেল পানীত দ্ৰৱীভূত হয়। নাৰিকল তেল পানীত দ্ৰৱীভূত নহয়, গতিকে এইটো হ'ব আমাৰ অশুদ্ধ, ই নম্বৰ অশুদ্ধ। এফ নম্বৰতে আছে গ্লিচাৰিন পানীত দ্ৰৱীভূত হয়। এইটো হ'ব আমাৰ শুদ্ধ, অৰ্থাৎ এফ নম্বৰটো হ'ব আমাৰ শুদ্ধ। জি নম্বৰতে আছে তাম আৰু লো জ্যোতিষ্মান দ্ৰব্য, গতিকে এইটো হ'ব আমাৰ শুদ্ধ, অৰ্থাৎ জি নম্বৰ শুদ্ধ। এইচ নম্বৰতে আছে বায়ু স্বচ্ছ, এইটো হ'ব শুদ্ধ, অৰ্থাৎ এইচ নম্বৰটো হ'ব শুদ্ধ। 8 নম্বৰত আছে তলত দিয়া বস্তুবোৰৰ লগত দ্ৰব্যবোৰ মিলোৱা যিবোৰৰ পৰা বস্তুটো তৈয়াৰ কৰা হয়। ষ্টুডেণ্ট প্ৰথমত যিখিনি লিখা আছে সেইখিনি আমাৰ কিতাপত দিয়া ধৰণে মই উঠাই থৈছোঁ, আমাৰ প্ৰশ্নত দিয়া ধৰণে সেইটো মই উঠাই থৈছোঁ আৰু উত্তৰটো তোমালোকৰ তোমালোকে তলৰ উত্তৰটো চাই তোমালোকৰ কিতাপত ধুনীয়াকৈ মিলাই ল'বা।
প্ৰথমতে আছে টোকা বহি আমি কিহেৰে তৈয়াৰ কৰোঁ? কাগজ। দ্বিতীয়তে আছে গজাল তৈয়াৰ হয় লুৰে, সেইবাবে আমি লু লিখিছোঁ। তৃতীয়তে আছে চকীটো হ'ব কাঠ। চতুৰ্থতে আছে গিলাচটো হ'ব কাঁচ। 5 নম্বৰতে আছে সূতাটো হ'ব আমাৰ কপাহ। আমাৰ 9 নম্বৰ প্ৰশ্নটোত আছে প্লাষ্টিকেৰে তৈয়াৰী 5বিধ বস্তুৰ নাম লিখা। আমাৰ উত্তৰটো হ'ব বাল্টি, চকী, গিলাচ, পুতলা আৰু থাল। এইকেইটা বস্তু আমি প্লাষ্টিকেৰেও বনাব পাৰোঁ, নহয় জানো? এতিয়া আমি আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। এইবাৰ আছে আমাৰ 10 নম্বৰ প্ৰশ্ন, খালী ঠাই পূৰ কৰা। ষ্টুডেণ্ট, উত্তৰখিনি মই তোমালোকক তলত দি থৈছোঁ, গতিকে প্ৰশ্নটো কোৱাৰ লগে লগে মই তোমালোকক উত্তৰটোও কৈ দিম। এইটো আছে 1 নম্বৰতে, একেটা বস্তু বিভিন্ন ডেশেৰে গঠিত হ'ব পাৰে। আমাৰ উত্তৰটো হ'ব একেটা বস্তু বিভিন্ন দ্ৰব্যৰে গঠিত হ'ব পাৰে। 2 নম্বৰতে আছে বস্তুবোৰক ভাগ কৰা পদ্ধতিটো ডেশ বুলি কোৱা হয়। আমাৰ উত্তৰটো হ'ব বস্তুবোৰক ভাগ কৰা পদ্ধতিটোক শ্ৰেণী বিভাজন বুলি কোৱা হয়। 3 নম্বৰত আছে বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণেই হ'ল বস্তুটোৰ ডেশ। আমাৰ উত্তৰটো হ'ব বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণেই হ'ল বস্তুটোৰ ভৰ। 4 নম্বৰত আছে বস্তু এটাই যিমান ঠাই আগুৰে সেই বস্তুটোৰ ডেশ। উত্তৰটো হ'ব বস্তু এটাই যিমান ঠাই আগুৰে সেই বস্তুটোৰ আয়তন। 11 নম্বৰ প্ৰশ্নটোত আছে বস্তু বা দ্ৰব্যৰ ধৰ্মৰ ভিত্তি কৰি মিলোৱা। মনত ৰাখিবা কিছুমান বস্তু বা পদাৰ্থৰ একাধিক ধৰ্ম থাকিব পাৰে। আমাৰ অপশ্যনখিনি দিয়া আছে বস্তু বা পদাৰ্থ তীখাৰে নিৰ্মিত কাঁহী, কাঁচৰ বটল, কাঁচৰ টুকুৰা, কাঠৰ টুকুৰা, নিমখ, ধৰ্ম পানীত দ্ৰৱণীয়, অস্বচ্ছ, স্বচ্ছ, জ্যোতিষ্মান। আমাৰ উত্তৰটো হ'ব তীখাৰে নিৰ্মিত কাঁহী, অৰ্থাৎ আমাৰ ষ্টীলৰ প্লেটবিলাক থাকে নহয়, সেইটো হ'ব আমাৰ জ্যোতিষ্মান। কিয়নো তুমি চাবা ষ্টীলৰ প্লেটবিলাকত এটা চিকমিকনি যিটো ধৰ্ম আছে সেইকাৰণে এইটো হ'ব জ্যোতিষ্মান। তীখাৰে নিৰ্মিত কাঁহী অৰ্থাৎ ষ্টীলৰ প্লেট। তাৰপিছত দ্বিতীয়টো আছে কাঁচৰ বটল স্বচ্ছ। কাঁচৰ বটল স্বচ্ছ কিয়নো কাঁচৰ বটলৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে, সেইবাবে কাঁচৰ বটল স্বচ্ছ। তৃতীয়তে আছে কাঠৰ টুকুৰা, এইটো হ'ব অস্বচ্ছ কিয়নো কাঠৰ টুকুৰাৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে, সেইবাবে এইটো হ'ব অস্বচ্ছ। চতুৰ্থতে আছে নিমখ, পানীত দ্ৰৱণীয়। নিমখ তোমালোকে পানীত মিহলালেই দেখা পোৱা যে নিমখ পানীত ধুনীয়াকৈ দ্ৰৱীভূত হয়, গতিকে নিমখটো হ'ব পানীত দ্ৰৱণীয়। 12 নম্বৰ প্ৰশ্নটোত আছে তোমালোকক যদি এখন মজবুত, পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবলৈ কোৱা হয়, তেন্তে তুমি কোনবিধ দ্ৰব্য নিৰ্বাচন কৰিবা আৰু দ্ৰব্যৰ কোনবোৰ ধৰ্মক অগ্ৰাধিকাৰ দিবা? উত্তৰটো হ'ব মই প্লাষ্টিক নিৰ্বাচন কৰিম, কাৰণ ই পাতল, ইয়াত মামৰে নধৰে আৰু ঘূণৰ দৰে পোকে ইয়াক অনিষ্ট কৰিব নোৱাৰে।